তো তেখেতে এইটো ল'লে বস্তা ধৰে এয়া দাদা আকৌ পুনৰবাৰ পোৱালি নিবৰ কাৰণে আহিছে আৰু এয়া বস্তা মুখখন কাটি লৈছে দেখিছে। যোৱাবাৰটো কিমানত বিকিলে? 22,500 বিকিলে। কিমান দিন 4.5 মাহ 22,500 পালে ন? মোৰ পৰা কিমান দিন নিছিলে? ডাঙৰ অকণমান ডাঙৰ আছিলে পোৱালিটো। 6,700 দি পেলাই নিছিলে আপোনাৰ তেখেতৰ নিওঁতে কমচে কম আপোনাৰ 13 কেজি 13.5 কেজি আছিলে ন নিওঁতে? তো নিওঁতে তেখেতে মোৰ পৰা 13.5 কেজি আছিলে 6,700 আজি 5 মাহৰ আগত নিছিলে। কিন্তু এতিয়া তেখেতে বিকি পেলাই 22,500 টকা পালে 5 মাহৰ পিছত। তো পুনৰ তেখেতে আহি পেলাই আকৌ পোৱালি নিব আহিছে। তো পোৱালি কোৱালিটি কেনেকুৱা পালে? ঠিকে আছিলে নে? খানা পিনা চব ঠিকে আছে? ধুনীয়া। তো নিশ্চয় ভাল কোৱালিটিৰ পোৱালি দিলে আচলতে আকৌ দুবাৰ মানে দ্বিতীয়বাৰ নিবলৈ আহে। তো তেখেতলৈ ধন্যবাদ থাকিলে। আজি আকৌ নতুন এটা পোৱালি দিম, তো দেখাই থাকিম আহক। আজি তেখেতে আকৌ এটা পোৱালি নিলে, তেখেতে এটাই নিয়ে 5 মাহত ডাঙৰ কৰে বিকে, আকৌ এটা পোৱালি নিয়ে। তো আজি এইটো 6,500 দিলো। তো ধন্যবাদ ভিডিঅ'টো চাই থকাৰ বাবে। আৰু এনেকুৱা ধৰণৰ যদি পোৱালি আপোনালোকক দৰকাৰ হয় তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰক সূৰ্য উদয় গাহৰি প্ৰজন্ম কেন্দ্ৰলৈ। তো ধন্যবাদ বন্ধুসকল ভিডিঅ'টো চাই থকাৰ বাবে।